মই ডক্টৰ ৰাশি বৰ্মন আৰু মই এগৰাকী ফিজিঅথেৰাপিষ্ট। আজি মই আপোনালোকৰ কাৰণে বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' বনাইছোঁ, যোনটো হ'ল ক'ৰ'না ভাইৰাছৰ ফাইট কৰিবৰ কাৰণে আমাৰ শৰীৰৰ সকলোতকৈ জৰুৰী বস্তু হ'ল ইমিউনিটি। ইমিউনিটি কি হ'ল? বেমাৰৰ লগত যুদ্ধ কৰিব পৰা আমাৰ শৰীৰত থকা পাৱাৰটো। চ' বেমাৰৰ লগত যুদ্ধ কৰিবৰ কাৰণে আমাৰ শৰীৰৰ সেই পাৱাৰটো কেনেকৈ ইনক্ৰিজ কৰিব পাৰি সেইটোৰ বিষয়ে মই আজি ভিডিঅ' এটা বনাইছোঁ। চ' ভিডিঅ'টো যাতে শেষলৈকে চাই আৰু ইনফৰমেশ্যনখিনি যাতে আপোনালোকে ভালকৈ লৈ ল'ব পাৰে। ক'ৰ'না ভাইৰাছে কাক বেছিকৈ আক্ৰমণ কৰে? যাৰ ইমিউনিটি ল' যেনেকৈ অল্ড এজ বা যাৰ আগৰ পৰাই কিবা বেমাৰ আছে লাইক কেঞ্চাৰ বা হাৰ্ট ডিজিজ এণ্ড অল। চ' তেখেতসকলক কিয় আক্ৰমণ কৰে? কাৰণ তেখেতসকলৰ ইমিউনিটি ল'। আৰু ইমিউনিটি বঢ়াবৰ কাৰণে আপোনালোকে মেডিচিনছ খাব পাৰে বা কিবা খাব পাৰে, বাট মেডিচিনছবিলাক নেচাৰেলি নহয়। চ' নেচাৰেলি বডিত ইমিউনিটি আনাৰ কাৰণে আজি মই আপোনালোকক এটা কথা ক'ম, সেইটো হ'ল ৰেগুলাৰলি যদি আপোনালোকে 30 মিনিটছ বা 20 মিনিটছ এক্সাৰচাইজ কৰে, আপোনালোকৰ বডিৰ ইমিউনিটি খুব সোনকালে বাঢ়ি যাব। আৰু আপোনালোকে ভাবিছে এক্সাৰচাইজ কৰিলে ইমিউনিটি কেনেকৈ বাঢ়িব? এক্সাৰচাইজ কৰিলে বডিত যেতিয়া বডিটো গৰম হয়, বডিটোত আপোনাৰ হিট বাঢ়িলে ভিতৰত থকা বেক্টেৰিয়াটো তাহাঁতৰ যোনটো পাৱাৰ সেইটো কম হৈ যায় আৰু আপোনালোকৰ বেমাৰৰ লগত ফাইট কৰিব পৰা কেপাচিটিটো বাঢ়ি যায়। ছেকেণ্ডটো হ'ল যেতিয়া আপুনি এক্সাৰচাইজ কৰে, আপোনাৰ শৰীৰত থকা WBCৰ যোনটো মুভমেণ্ট আছে সেইটো স্পীড হৈ যায়। WBC কি হয়? WBC বেমাৰৰ লগত যুদ্ধ কৰিব পৰা বস্তু, যোনটো হোৱাইট ব্লাড চেলছ হয়। আমাৰ শৰীৰত যেতিয়া বেক্টেৰিয়া বা ভাইৰাছে আক্ৰমণ কৰে, WBCয়ে ফাইট কৰে। চ' WBC যেতিয়া আপোনাৰ মুভমেণ্টটো বাঢ়ি যায়, আপোনাৰ শৰীৰত অট'মেটিকলি বেমাৰৰ লগত যুদ্ধ কৰিব পৰা কেপাচিটিটো বাঢ়ি যায়। চ' আজি মই আপোনালোকক কেইটামান এক্সাৰচাইজ ক'ম, যোনকেইটা যদি আপোনালোকে ৰেগুলাৰলি কৰি চায়, আপোনালোকৰ শৰীৰত বেমাৰৰ লগত ফাইট কৰিব পৰা শক্তিটো বাঢ়ি যাব আৰু আপোনালোকৰ ইমিউনিটি ইনক্ৰিজ হৈ যাব। এতিয়া মই যোনকেইটা এক্সাৰচাইজ আপোনালোকক ক'ম, এইকেইটা এক্সাৰচাইজ যদি আপোনালোকে ৰেগুলাৰলি কৰে, আপোনালোকৰ বডিত ইমিউনিটিটো খুব সোনকালে বাঢ়ি যাব আৰু বেমাৰৰ লগত যুদ্ধ কৰিব পৰা পাৱাৰটো বাঢ়ি যাব। চ' এক্সাৰচাইজকেইটা যাতে ৰেগুলাৰলি কৰে। ফাৰ্ষ্ট এক্সাৰচাইজটো হ'ল ছাইড টু ছাইড জাম্প। এক্সাৰচাইজটো 20 টাইমছ কৰিব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 ছেকেণ্ড এক্সাৰচাইজটো হ'ল ড্ৰপ স্কোৱাট। এক্সাৰচাইজটো 20 টাইমছ কৰিব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 থাৰ্ড এক্সাৰচাইজটো হ'ল জাম্পিং জেক্স। এইটোও 20 টাইম কৰিব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 ফ'ৰ্থ এক্সাৰচাইজটো হ'ল হাই প্লেংক উইথ শ্বল্ডাৰ টেপছ। হাই প্লেংক পজিশ্যনত শ্বল্ডাৰটো টেপ কৰিব। 20 টাইমছ কৰিব। 1 1 2 2 3 3 4 4 5 5 6 6 7 7 8 8 9 9 10 10 11 11 12 12 13 13 14 14 15 15 16 16 17 17 18 18 19 19 20 20 লাষ্ট এক্সাৰচাইজটো হ'ল নি ক্ৰাঞ্চেছ। হাত দুখন এলবৰ জোৰত ৰাখি নিটোৰে ক্ৰাঞ্চ কৰিব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 এক্সাৰচাইজকেইটা কৰোঁতে যদি
খুব বেছি বুকু ধপধপনি হয় বা নি পেইন বা বেক পেইন হয় তেনেহ'লে এক্সাৰচাইজকেইটা আপোনালোকে কৰা বন্ধ কৰি দিব আৰু তাৰ সলনি ৰেগুলাৰলি 30 মিনিট ব্ৰিস্ক ৱাকিং মানে মডাৰেট ৱাকিং কৰিব পাৰে এক্সাৰচাইজকেইটা যদি ৰেগুলাৰলি কৰি যায় আপোনালোকৰ ইমিউনিটি খুব সোনকালে বাঢ়ি যাব আৰু আপোনালোকৰ বডিৰ এক্সেছিভ ফেটছো বাৰ্ণ হৈ যাব ভিডিঅ'টো চাই যদি ভাল লাগিল ভিডিঅ'টো থাম্বছ আপ বাটনটো ক্লিক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে থেংক ইউ